मोजाङैनो गेलेगोन होननानै आङो मिजिंथिदों। बेनिफ्राय जोबजासिम बादायलायनाया जाहाथे मोजाङैनो मोजां जोबो बिनि थाखाय आङो অবংলাওনি খাতিৰত আরজ গাবদों। আমি সকলো জানো যে কেইবছৰ মানৰ পৰা আমাৰ অঞ্চলত যি খেলাৰ যিটো প্ৰতিভা বহুতখিনি বাঢ়িছে আৰু খেলৰ প্ৰতি মানুহৰ যিটো প্ৰেম এইটো বহুতখিনি বেছি হোৱাটো আমি দেখিবলৈ পাইছো। তাহানিৰ পৰাই আমাৰ গাঁৱে ভূঞে ফুটবল খেল আৰু বিভিন্ন খেলবিলাক খেলি আহিছিল, কিন্তু যোৱা সময়ত বিভিন্ন পৰিস্থিতি হোৱাৰ কাৰণে আমাৰ ৰাইজে আমাৰ যুৱ যুৱতীসকলে খেল ধেমালিৰ পৰা বিৰত থাকিব লগা হৈছিল। কিন্তু 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত বড়োলেণ্ড অঞ্চলত শান্তি অহাৰ পিছত বড়োলেণ্ডত গাঁৱে ভূঞে সকলো অঞ্চলতে তাহানিৰ নিচিনাকৈ পুনৰ যোৱা 2 বছৰত এটা উৎসৱমুখী এটা পৰিৱেশ আকৌ আহিছে আৰু প্ৰত্যেকটো গাঁও প্ৰত্যেকটো অঞ্চলত ফুটবল খেলটো আমি দেখিবলৈ পাইছো। এনেকুৱা লাগিছে সেইটো মানে আমাৰ আগশাৰীৰ ফুটবল খেলা কোনোবা এখন দেশ আৰ্জেণ্টিনা ব্ৰাজিল বিলাকৰহে কোনোবা এটা ঠাই এনেকুৱা লাগিছে। আৰু যোৱা বছৰ এজন বিশেষ ব্যক্তি এজনে বাতৰি কাকতত লিখিছে যে বড়োলেণ্ডখন আমি চালে মানে সেই আগশাৰীৰ ফুটবল খেলা কোনোবা দেশৰে কোনোবা এটা পাৰ্ট যেন লাগে বুলি আমাৰ যোৱা বছৰ লিখিছে। আমি চালো যে আমাৰ যুৱ যুৱতীসকলে শিক্ষা যেটো মানে এডুকেশন শিক্ষাৰ লগতে বিভিন্ন কালচাৰ আৰু স্পৰ্টস এইবিলাকতো বহুত পটেনশিয়াল আছে, প্ৰতিভা আছে, কিন্তু তেখেতসকলক আমি পৰিৱেশ দিব পৰা নাই। এই কাৰণে তেখেতসকলৰ যেটো টেলেন্ট এইটো মানে আজি যেনেকৈ প্ৰদৰ্শন কৰিব লাগে তেনেকৈ কৰিব পৰা নাই। আজি ফুটবল বুলি ক'লে তাহানিৰ প্ৰায় আমাৰ নেশনেল প্লেয়াৰ আছে, এতিয়াও আমাৰ আছে। হলিচৰণ নাৰ্জাৰীয়ে খেলি আছে। আমাৰ মহিলা ফুটবলটো লাহে লাহেকৈ বহুত আগবাঢ়িছে আৰু ইয়াৰ লগতে এথলেটিক্সতো বহুত আমাৰ আগবাঢ়ি আছে। আৰু আজি আমাৰ বিটিআৰ চৰকাৰখনে আমাৰ নতুন এটা খেলাৰ কাৰণে এটা স্পৰ্টস পলিচি আমি ড্ৰাফ্ট কৰি আছো। আৰু সেই স্পৰ্টস পলিচিটো হৈ যোৱাৰ পিছত অকল ফুটবলে নহয়, সুইমিঙৰ পৰা লৈ পেলাই বিভিন্ন খেলা যিবিলাক অলিম্পিকত খেলিব পৰা যায় এই প্ৰত্যেকটো খেলাটো আমাৰ অঞ্চলত অনুষ্ঠিত কৰাৰ কাৰণে ইয়াৰ ট্ৰেইনিং আৰু প্ৰেক্টিছৰ কাৰণে আমি ব্যৱস্থা কৰিবলৈ গৈ আছো। বিটিআৰ একৰ্ডৰ চুক্তি মতে ওদালগুৰি জিলাত আমাৰ 187 কৰোৰৰ এটা ডাঙৰ এটা একাডেমি হ'বলৈ গৈ আছে। আৰু বিটিআৰ চৰকাৰৰ আমাৰ উদ্যোগত এই বছৰ আমি 2টা একাডেমি, এটা বয়সৰ কাৰণে মেনৰ কাৰণে কোকৰাঝাৰত ফুটবল একাডেমি আৰু ছোৱালী শাখাৰ কাৰণে ভেৰগাঁৱত এটা একাডেমি আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। এই ক্ষেত্ৰত আমাৰ ইণ্ডিয়ান ফুটবল এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট কল্যাণ চুব ডাঙৰীয়াই আমাক সহায় কৰিবলৈ ইতিমধ্যে কথা দিছে। যোৱা বছৰ আমি ISPL অনুষ্ঠিত কৰিছিলো। ISPL সফল দেখিবলৈ পাই যোৱা বছৰ আমাক সন্তোষ ট্ৰফি খেল অনুষ্ঠিত কৰিবলৈ দিছিলে। সন্তোষ ট্ৰফিও আমি ভালকে পাতিলো আৰু ইটো দেখিবলৈ পাই এইবাৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এটা খেলা ডুৰাণ্ড কাপ আমাৰ কোকৰাঝাৰত হৈ গ'ল। এই ডুৰাণ্ড কাপটো দেখিবলৈ পাই এতিয়া গোটেই উত্তৰ পূৰ্বাঞ্চলত যদি কিবা এটা খেল পাতে এই খেলৰ কাৰণে আমাৰ বড়োলেণ্ডখনটোকে চবে এতিয়া প্ৰিফাৰ কৰে, সেইটো বাছি লয়। আৰু এই আহি থকা দিনত অহা 8 তাৰিখৰ পৰা পুনৰ আমাৰ তাত ছেকেণ্ড টাইমৰ কাৰণে সন্তোষ ট্ৰফি হ'বলৈ গৈ আছে। এইটো শেষ হোৱাৰ লগে লগে পুনৰ আকৌ ISPL এইবাৰ আমাৰ ছেকেণ্ড যিটো ISPL এইটো অনুষ্ঠিত হ'ব। আজি দেখিবলৈ পাইছো এই সমগ্ৰ খেল জগতখন আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ অঞ্চলৰ ৰাইজে ইমান উৎসাহ দেখিবলৈ পাইছে, মাজত ইমান উৎসাহ দেখিবলৈ পাইছে, ময়ো আপ্লুত হৈছো। আৰু সেইকাৰণে আমি আশা ৰাখিছো আমাৰ যুৱ যুৱতীসকলক নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত লৈ যোৱাৰ কাৰণে বিটিআৰ চৰকাৰে পিছে নাথাকে। আমি যিখিনি কাম কৰিব লাগে আমি কৰি যাম। तामानगोनां रायजोफोर गोजोन थासारि फैनाय लोगो लोगोनो लासै लासैनो सोलोंथाइजों लोगोसे जोंनि लाइमोनफ्रा जोंनि जाखांबोनाय जोंनि माखासे जेनेरेशना दिनै गेलेनायनि बिथिङाव, हारिमुनि बिथिङाव
गुबुन गुबुन बिथिङाव दिनै गोख्रोङै बाहागो लानो हादों बे थासारिया अराय सम हारिनि गेजेराव थानांगोन अब्लासो जोंनि बड'फानि जि सिमां बुहुमाव बर'खौ गेरेमसा हारि महरै गायसननो बेवहाय गुबुन गुबुन बिथिङाव जोंनि लाइमोनफ्रा जोंनि जाखांबोनाय जोलैफ्रा बाहागो लायोबासो जोङो मुलुगाव थाबैनो मुंदांखा जानो हागोन आरो गेलेनायनि बिथिङाव जोंनि लाइमोनफ्रा जोबोद गोख्रों खालि बिथांमोननो जों नांगौ रोखोमनि ट्रेनिं कोचिं बेफोरखौ होनो हायोब्ला बिसोरनि गेजेराव गोबाङानो नेशनेल इन्टारनेशनेल गेलेनो हानाय प्लेयार ओंखारगोन दा आं दिनैनि बे समाव गोलाव बाथ्रा बुंनो सानाखै दिनै बे ओनसोलाव रायजो राजाफ्रा लोब लोब ओंखारनानै दिनै बाहागो लाफैदों आं मिजिंथिदों बेनि गेजेरजोंनो बे ओनसोलाव खौसेथिया अराय सम फैगोन गोजोना अराय सम थागोन আমাৰ মাজত আজি যেনেকৈ চলে ৰাইজে ওলাই আহিছে মই আশা ৰাখিছো যে সমন্বয় সদায় থাকিব কাৰণ সেইকাৰণে ফুটবলক আমি এটা সমন্বয়ৰ প্ৰতীক হিচাপে লওঁ তো এই সমন্বয় আমাৰ মাজত আহিব মিলা প্ৰীতি আমাৰ মাজত আহিব এই বছৰ আমি সিদ্ধান্ত লৈছিলো যে সুপাৰ কাপ যেটো সুপাৰ লীগ হয় 10টা সাব ডিভিজনৰ 10টা সুপাৰ লীগ হয় ফুটবল য'ত যোনটো ক্লাব জিতিব প্ৰতিটো ক্লাবত 5 লাখ টকা কৰি দিম আৰু এই সুপাৰ লীগটো হৈ গ'ল আমি 5 লাখ কোটি টকা দিম এই বছৰ আমি সিদ্ধান্ত লৈছো আমাৰ নেশনেল ইন্টাৰনেশনেল খেলা 100 জন প্লেয়াৰক আমি 1 লাখ কোটি অনুদান দিম এইটো আমি দিবলৈ গৈ আছো আৰু ইয়াৰ লগতে আমি এই বছৰ 6টা আৰু অহা বছৰ 10টা ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছো আমাৰ বীৰ শিলাগাঁৱৰ নামত বীৰ শিলাগাং আমাৰ বড়োসকলৰ এজন সংগ্ৰামী নেতা আছিলে এই সংগ্ৰামী নেতাৰ নামত এই বছৰ 6খন অহা বছৰ 10খন আমি নিৰ্মাণ কৰিবলৈ গৈ আছো ষ্টেডিয়াম যি ষ্টেডিয়ামটো ফুটবলৰ লগতে দুটামান তিনটামান ইনডোৰ গেমৰ কাৰণে সুবিধা থাকিব গতিকে এইখন ফিল্ডটো ইয়াত ৰাইজে মোক দুটা কথা কৈছে এটা ITI লাগে আৰু ITIটো মই ৰাইজক কৈছো যে আপোনালোকে যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ৰবাত স্কুল কিবা পঢ়ি থকা আছে তাত অতি শীঘ্ৰে ITIটো আৰম্ভ কৰিম আৰু ইয়াত এটা ষ্টেডিয়াম লাগে বুলি কৈছে অহা বছৰৰ যিটো ফাণ্ড আমাৰ মাৰ্চৰ পৰা আৰম্ভ হ'ব ইয়াত 5 কোটি টকাৰে ইয়াত এটা ষ্টেডিয়াম নিৰ্মাণ কৰিম মানে ষ্টেডিয়াম গাইছনা এজন বীৰ শিলাগাংনি মুহাও সকলোলৈ ধন্যবাদ জনাই বক্তব্য সামৰিছো ধন্যবাদ जोंनि बेखेवनानै होनाय बा बिबुंथि लाखिनाय बिधानसिप सारसिम जोबोद जोबोद साबायखर थाबाय गोबां बेसेन गोसा बिबुंथि होलांनायनि थाखाय दायो दिनैनि जोंनि जे बिजनेस डिस्ट्रिक्ट UPPL निउट्रिसन खुंजानाय UPPL काप बेखौ बेखेवनानै होनो थाखाय आङो सानैसिमबो खावलायबाय आरो आंनि बुंनायखौ बेखिनियावनो दोनथ'बाय आरो बेजों लोगोसे बेखिनियाव आङो स्टेजि होनो लाहरदों उलुबारि इउनिट आकासु कमिटिनि मानावगेट माधव राय ডাঙরাগা আমার উপস্থিত হয়েছি তেখেতৰ আমাৰ এখন আৰণেৰে সম্বৰ্ধনা কৰিছোঁ